কি আৰু থাকিব মন নাই ইচ্ছা নাই যাওঁ আৰু বাবা ক'ত যোৱা जाने नहीं देंगे तुझे जाने तुझे আৰু গিফ্ট কৰোঁ তেনেকুৱা তো ৰিলেশ্যনশ্বিপ আজিৰ দিনৰ ৰিলেশ্যনশ্বিপটো কোনো ডাঙৰ কথা নহয় ন তুমি আজি বেলেগত বুজা পাব তোমাৰ কাৰণে ডাঙৰ কথা নহয় ন মোৰ কাৰণেতো ডাঙৰ কথা जो तुम ना हो रहेंगे हम नहीं হোৱাটছআপ গাইজ মই হৰেন আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছামকে ষ্টুডিঅ'ৰ মজিয়ালৈ আজি মই আকৌ এটা নতুন এটা প্ৰেংক ভিডিঅ' লৈ আহিছোঁ আৰু সেই প্ৰেংকটো হৈছে গোপনীয়তা আৰু সেই প্ৰেংকটো কৰিব ওলাইছোঁ মোৰ গাৰ্লফ্ৰেণ্ডটোৰ লগত আৰু আমি বহুত দিনৰ পৰা মানে লিভিং ৰিলেশ্যনশ্বিপত ৰখি আছোঁ তাৰপিছত তো সেইকাৰণে মানে আজি ভাবিছোঁ গাৰ্লফ্ৰেণ্ডক অলপমান প্ৰেংক কৰোঁ আৰু ৰিজেকশ্যন প্ৰেংক অ'কে তাইক মই ৰিজেক্ট কৰিম তো মই প্ৰথমতে তাইক এবাৰ ফোন কৰি লওঁ তাই আহি আছে গতিকে একদম কেমেৰা লুকাই ৰাখিব দেই একদম কেমেৰা লুকাই ৰাখা একদম চিৰিয়াছলি অঁ একদম পূৰা এইজনী আহি আছে কি হ'ব একো হোৱা নাই ঠিকে আছে ভালকে মাতা নাই যে মাতিবলগীয়া কি আছে সদায়তো কথাই পাতোঁ লগ কৰিব মাতি কেনে চবটো গমেই পাইছা কি গম পালোঁ চোৱা প্ৰথমতে মই এনেকুৱা ৰিলেশ্যনশ্বিপ থাকিব নোৱাৰোঁ কিয় কি হ'ল ফোন কৰাটো বাদে দি মেছেজো কৰিছোঁ এটা মেছেজ ৰিপ্লাই দিয়া নাই তুমি মই মানে তেনেকৈ টাইমেই পোৱা নাই মেছেজ মই তোমাক তোক ফোনেই কৰোঁ ন তেনেকৈ হ'লে এনেকুৱাকৈ মই মানে এটা ইম্পৰ্টেণ্ট কামত মানে এক্সামো আহি আছে তেনেকৈ পঢ়া শুনাটো অলপ প্ৰেছাৰ পৰি আছে সেইকাৰণে মই এনেকৈ ফোন কৰা হোৱা নাই আৰু ইমান ৰিয়েক্ট কৰিব লগা ঠিক আছে মই চবখিনি গম পালোঁ বুজিলোঁ ভাবিছোঁ আৰু এতিয়া মানে মই চাগে থাকিব নোৱাৰিম কাৰণ এইটো ইমান ডাঙৰ ইছ্যু হোৱা তুমি নাই ষ্টেটাছ লগাব সময় পোৱা তাৰপিছত আৰু মোৰ লগত এটা নৰ্মেলি দি দিওঁ আৰু ৰিপ্লাই এটা দিব নোৱাৰা নালাগে নহয় প্ৰব্লেমটো কি হ'ল মানে প্ৰব্লেম আৰু কি আৰু থাকিব মন নাই ইচ্ছা নাই যাওঁ আৰু ৰবা ক'ত যোৱা ৰবা কি হ'ল মানে এনেকৈ মাতি আনি গুচি যাওঁ কিয় মাতিছিলা নহ'লে মাতিছোঁ সেইকাৰণে বোলে আজি আমাৰ লাষ্ট দিন আৰু মানে ফিনিছ কৰিব মাতিছা নেকি এনেকৈ হ'লেতো নহ'ব ন প্ৰথমতে তুমি মোক তোমাৰ দেউতাৰ লগত কম্পেয়াৰ কৰা তাৰপিছত তোমাৰ ভাইটিৰ লগতো কম্পেয়াৰ তুমি যে আগতে নাভাবিলা এতিয়া এইবিলাক কিয় কৰিছা তুমি মানে বেলেগ ছোৱালীৰ লগত আকৌ বেলেগ সম্পৰ্ক নাই মোৰ বেলেগ ছোৱালীৰ কোনো সম্পৰ্ক নাই সেইটোৱে বুজাই আছে ন তুমি সেইটোৱে বুজাব বিচাৰিছা এতিয়া হঠাৎ এনেকৈ এইবোৰ কথাটো তুমি কেতিয়াও ওলোৱা নাছিলা আগতে তোমাক যদি ভাল লাগিছে বেলেগ ল'ৰা তুমি যাব পাৰা বিন্দাছ মোৰ একো নাই এইবিলাক মইতো তোমাক কণ্টেক্ট কৰোঁৱে তুমিহে এতিয়া কিবা কিবি বাহানা দি কিনে এতিয়া যাওঁ যাওঁ কৰি আছে এখন ফোন কৰিতো তুমি গিফ্টটো কৈছা লগৰ ছোৱালীবিলাকে গিফ্ট দিয়ে আৰু তুমি গিফ্ট নিদিয়া আৰু গিফ্টৰ লগত মেটাৰ নকৰে ন গিফ্ট কি দিয়া কি নিদিয়া আমাৰ মেইন যে আমাৰ ৰিলেশ্যনশ্বিপটো কিমান দিনলৈ বঢ়াব পাৰোঁ তুমি অলপ সৰু সৰু কথাত যদি বিচাৰো চবেই দেখি চবকে দিয়ে মোৰোতো মন যায় ন কি কৰিম বুলি ভাবিছা এতিয়া তুমি এনেকৈ থাকিলে মই ভাবিছোঁ আমাৰ শেষ কৰি দিয়াই ভাল কাৰণ চা তোমাৰ থিংকিংটো বেলেগ আৰু মোৰ থিংকিং বেলেগ আৰু তুমি নিজৰ ফালৰ নিজে বাছি লোৱা বিচাৰি লোৱা বা ময়ো বেলেগ এখন লৈ ল'ম মই নিবিচাৰোঁ তুমি বিচাৰি আছা চাগে তুমিতো মোক আগত কোৱা নাছিলা তেনেকৈ এতিয়া কিয় কৈ আছা আগততো প্ৰব্লেম হৈছিল এতিয়া মোক লৈ কিয় প্ৰব্লেম হয় তোমাৰ বহুত ভাল ছোৱালী অ'কে ভাল এতিয়াও ভাল মইতো কোৱা নাই যে এইটো বেয়া বেয়া বুজালা তুমিতো এতিয়া বেয়াই বুজাই আছা ক'ব বিচাৰিছোঁ এটিটিউড দেখাও এনেকুৱা তেনেকুৱা থিংকিংটো মানে অলপমান থিংকিংটো মোৰ থিংকিং কেনেকুৱা আছে আগত যেনেকুৱা আছে এতিয়াও তেনেকুৱা ধুনীয়াকৈ মাতিলা মই সেই লগ কৰিব টাইম ওলাই তুমি এতিয়া এইবিলাক শেষ কৰিবৰ কাৰণে কৈ আছা
মোবাইলটো চাই আছে যে এনে আৰু মোৰ মানে একেবাৰে ইচ্ছা নাই মোবাইলত মানে আৰু কি কয় একেবাৰে কয় নহয় একেবাৰে মনটো মানে ভৰি গৈছে আৰু কথা দিবা আৰু এনেকুৱা কি মন ভৰিলে তুমি যিখিনি মানে ক'লা মইচোন একো তেনেকুৱা কোৱাই নাই কি ক'লো মই মানে অলপ কথাত সৰু সৰু কথা ৰিলেশ্যনবিলাক কেনেকুৱা বেয়া হৈছে তুমি জানা অকল মানে মেইনলি কি হেৰি পইচাটোহে ইম্পৰ্টেণ্ট পইচাটো মানে মই কি কাম কৰোঁ মই 2টা অফিচত একেলগে কৰিম তাৰপিছত তোমাক পইচাটো মানে অকল পইচাটো মেটাৰ জাষ্ট আৰু মই মানে কি গোটেই দিনটো কামেই কৰি থাকিম মানে তেনেকুৱা মইতো তেনেকুৱা একো কোৱা নাই যোৱা আৰু এতিয়া মোৰ তোমাৰ লগত একেবাৰে একো ৰিলেশ্যন আৰু যি আছিল চব সেইবোৰ পাহৰি যোৱা একেবাৰে তোমাৰ মইতো তেনেকুৱা একো নাই শুনা ঘৰৰ পৰা ফোন কৰিছে ঘৰত নাই কোনো গম পাম ন ঘৰৰ পৰা ফোন কৰিছে মোৰ তেনেকুৱা কোনো নাই এইবিলাক এতিয়াতো থাকিব লাগে এতিয়াতো বিন্দাছ তুমি এতিয়া ফ্ৰী যাৰ লগত কথা পাতিব যাব পৰা মোৰতো তেনেকুৱা কোনো নাই তোমাৰ লগতে যে কথা পাতো তুমি আছা কিয় সেইটো বিশ্বাস পিছতে গম পাম এতিয়া আৰু একো ভাবিবলগীয়া নাই আৰু থাকা মই যাওঁ ক'ত যোৱা কিবা আৰু তুমি যাই গৈ আছা মইতো যাম বুলি কোৱা নাই ন মই এতিয়া ঘৰতো ডিউটি যাব টাইম আছে যাম আৰু এতিয়া। যাবা ৰ'বা ইমান যাওঁ কিয় কৰিছা মাতি কিনে এতিয়াতো চব তুমি টাইম পাবা কেনেকে টাইম পাম মইতো যিখিনি আৰু টাইম মই নাথাকিম তেতিয়া আৰু তুমি ক'ত পাবা টাইম লাগিব ন কাৰণ যি হৈছে মোৰ লগত সেইবোৰ কথাবিলাক শুনাৰ পিছত মই গোটেই দিনটো কাম কৰাৰ পিছত এনেকুৱা যে কথা শুনা পাওঁ মানে মই একেবাৰে থাকিব নোৱাৰোঁ আৰু গিফ্ট কৰোঁ তেনেকুৱা তো ৰিলেশ্যনশ্বিপ আজিৰ দিনৰ ৰিলেশ্যনশ্বিপটো কোনো ডাঙৰ কথা নহয় ন তুমি আজি বেলেগত বুজাবা তোমাৰ কাৰণে ডাঙৰ কথা নহয় ন মোৰ কাৰণেতো ডাঙৰ কথা তুমি এতিয়া কিয় এইবিলাক কৈ আছা বাছ মই স্বাধীনভাৱে জীয়াব বিচাৰিছোঁ এতিয়া মই মোৰ মানে নিজৰ হিচাপে জীয়াব বিচাৰিছোঁ মই মানে কাৰো আণ্ডাৰত তোমাক মইতো স্বাধীন কৰি ৰাখিছোঁ কিন্তু তোমাকতো মই এইটো নকৰিবা সেইটো নকৰিবা ইমানটো তেনেকুৱা নকওঁ কিছুমান নালাগিব কামতহে কওঁ যাব নালাগে কামত কোৱা এতিয়া লাষ্ট টাইম কি কোৱা আৰু কি ক'ব আছে লাষ্ট টাইম মোৰ একো লাষ্ট টাইম ক'ব লাগে তুমি লাষ্ট টাইম কৈ আছা লাষ্ট টাইম বুলি কোনো কথা নাই আজি আমাৰ শেষ দিন তোমাৰ আৰু মোৰ বাছ তাৰপিছত আৰু কেতিয়াও লগ নোপোৱা মই তোমাক লগ নধৰোঁ কেতিয়াও কিয় মানে বহুত ৰিজন আছে ন এইবোৰ তুমি ষ্টেটাছ লগাব সময় পোৱা বেলেগৰ আৰু মোৰ লগত এটা ছেকেণ্ডৰ নহয় আৰু মই অলপ বিজি আছিলোঁ কাৰণে হ'ব আৰু চৰি এইটো কাৰণে ইমান কিয় লাগি আছে এতিয়া আৰু চৰি কৈ লাভ নাই আৰু আগতে বহুত ক'লে বহুত মাফ কৰিলোঁ এতিয়া আৰু হ'ব দিয়া আৰু নকৰোঁ আৰু চৰি নোৱাৰোঁ আৰু থাক যাওঁ পাপা ক'ত যোৱা হ'ব বহুত হৈ গ'ল বহুত বেছি মানে অ'কে বাই কান্দি কি আছা আকৌ কিয় আহিছা যাওঁ আৰু তেতিয়াহ'লে ক'ত যোৱা কি মানে আকৌ গুচি আহিলা আকৌ গুচি যাবা কান্দিবা একচুৱেলি মই প্ৰেংক ভিডিঅ' বনাই আছোঁ কি এনেকুৱা কিয় ফাল্টু কৰা মোৰ লগত মই সঁচা বুলি ভাবি লৈছোঁ নে চৰি মইতো সঁচা বুলিয়ে ভাবি ল'লোঁ
তো গাইজ ভিডিঅ'টো চাই কেনেকৈ পালে আৰু যদি ভাল লাগিছে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব গতিকে মই এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আনিম আপোনালোকৰ কাৰণে আকৌ বহুত আৰু মই গাৰ্লফ্ৰেণ্ডৰ লগত কৰিলোঁ গতিকে ঠিক আছে চেনেলটো চাই থাকিব